Hey guys, আমি যদি অনলাইন শপিং EMI জৰিয়তে কৰিব লগা হয় তেনেহলে আমাক এখন ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হয় কিন্তু এতিয়াৰ পৰা আমি Amazonত ডেবিট কাৰ্ডৰ জৰিয়তে আমি EMI বস্তু কিনিব পাৰিম এতিয়া EMI মানে সহজ ভাষাত হৈছে ইনষ্টলমেন্ট এতিয়া আমি Amazonৰ পৰা ডেবিট কাৰ্ডৰ জৰিয়তে ইনষ্টলমেন্টত বস্তু কিনিব পাৰিম এতিয়া আমি কেনেধৰণে আমি EMI বস্তু কিনিব পাৰিম বা কি কি টাৰ্মছ এণ্ড কণ্ডিশন আছে আমি আজি সেই বিষয়ে কথা পাতিম বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো So guys, প্ৰথম টার্মস এন্ড কন্ডিশন তো হল আমাৰ বেংকৰ ডেবিট কাৰ্ড বৰ SBI বেংক, এক্সিস বেংক, ICICI বেংক আৰু HDFC বেংকৰ হ'ব লাগিব তেতিয়া আমি Amazonত EMI বস্তু কিনিব পাৰিম আৰু সেকেন্ড কন্ডিশন তো হল আমাৰ যদি ডেবিট কাৰ্ড বৰ এক্সিস বেংক, SBI বেংক আৰু ICICI বেংকৰ যদি হয় তেনেহলে আমি 8000 টকাৰ ওপৰৰ বস্তু কিনিব লাগিব তেতিয়া আমি EMI বস্তুটো পাম আৰু যদি আমাৰ ডেবিট কাৰ্ড বৰ HDFC বেংকৰ হয় তেনেহলে আমি 10000 টকাৰ ওপৰৰ বস্তু কিনিব লাগিব তেতিয়া আমি Amazonত ডেবিট কাৰ্ডৰ জৰিয়তে EMI বস্তুটো পাম এতিয়া 3 নম্বৰ কন্ডিশন তো হৈছে আমি কেনেকৈ গম পাম যে আমি কিবা এটা বস্তু যদি EMI কিনো আমি EMI বস্তুটো কিনিলে কিমান টকাৰ ইন্টাৰেস্ট দিব লাগিব বা কিমান টকা আমি টোটাল দিব লাগিব এইবোৰ আমি কেনেদৰে গম পাম এইবোৰ আমি যেতিয়া বস্তুটো কিনিম বস্তুটো কিনতে তলত আমি ডেসক্ৰিপচনত এই সকলোবোৰ গম পাম যে আমি কিমান টকা ইন্টাৰেস্ট দিব লাগিব বা আমি EMI টার্মস এন্ড কন্ডিশন বোৰ যদি আমি বস্তুটোৰ টার্মস এন্ড কন্ডিশন যদি আমি ভালদৰে চাও তাত আমি গম পাম কিমান মাহত আমাৰ বস্তুটোৰ পইচা দিয়া হে হ'ব বা কিমান টকা ইন্টাৰেস্ট দিব লাগিব বা কিমান টোটাল দিব লাগিব এই সকলোবোৰ আমি প্ৰডাক্টৰ তলত আমি ডেসক্ৰিপচনত এই সকলোবোৰ গম পাই যাম এতিয়া 4 নম্বৰ আৰু মোস্ট ইম্পৰ্টেন্ট টার্মস এন্ড কন্ডিশন তো হল আমি সকলোবোৰ ডেবিট কাৰ্ডেৰে আমি EMI বস্তু কিনিব নোৱাৰো এতিয়া ডেবিট কাৰ্ডখন এক্সিস বেংকৰে হওক বা SBI বেংকৰে হওক আমি সকলোবোৰ ডেবিট কাৰ্ডেৰে আমি EMI বস্তু কিনিব নোৱাৰো কাৰণ যদি আমাৰ ডেবিট কাৰ্ডখন জিৰো বেলেন্সৰ হয় বা ডেবিট কাৰ্ডখন যদি নতুন একাউন্টৰ হয় বা ডেবিট কাৰ্ডখনো যদি নতুন হয় তেনেহলে আমি EMI বস্তু কিনিব নোৱাৰো যদি আমাৰ একাউন্টত বেছি টকা নাথাকে তেনেহলে আমি EMI বস্তু কিনিব নোৱাৰো আমি EMI তেতিয়াহে বস্তু কিনিব পাৰিম যেতিয়া আমাৰ একাউন্টত ভালেখিনি পইচা থাকিব বা বেছিকৈ পইচা থাকিব বা মান্থলি আমি যদি পইচা ভৰাই ৰাখো তেনেহলে আমি EMI বস্তু কিনিব পাৰিম সো গাইজ গম পালে এইখিনি টার্মস এন্ড কন্ডিশন আৰু বেছিকৈ যদি জানিব মন আছে তেনেহলে আপোনালোকে Amazonত ভালকৈ চালে আপোনালোকে গম পাই যাব সো গাইজ আজিৰ ভিডিওটোত এইখিনি আছিল যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আজিলৈ ইমানে ধন্যবাদ